নমস্কাৰ হেপাহৰ বাটৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ চিকেন পকৰা। কেনেকৈ বনাইছোঁ আহকচোন চাই লওঁ। এতিয়া চিকেন পকৰাৰ কাৰণে অলপমান চিকেন মই এনেদৰে ধুই পেলাই ৰেডি কৰি লৈছোঁ। এনেদৰে ৰেডি কৰি লৈ পেলাই মই ইয়াতে দিম আদা নহৰু পেষ্ট। প্ৰথমে আদা নহৰু পেষ্টটো 1 চামুচ দিলোঁ। এতিয়া দিম পিঁয়াজৰ পেষ্ট 1 চামুচ। ইয়াতে এড কৰিছোঁ 1 চামুচ তেল, নিমখ আন্দাজমতে, এতিয়া এড কৰিছোঁ ৰেড চিলি পাউডাৰ। এইটো কালাৰ হ'বৰ কাৰণে দিছোঁ। ইয়াত জ্বলা নহয়, জাষ্ট কালাৰ হ'ব। এতিয়া সুন্দৰকৈ এইখিনি মই মিক্স কৰি ল'ম। মিক্স কৰা হৈ গ'ল। এতিয়া 15 মিনিট সময় মই ফ্ৰিজত ৰাখি দিম। ফ্ৰিজৰ পৰা উলিয়াই মই ইয়াতে এড কৰিম 1 চিটা নেমু। ইয়াতে 1 চিটা মই নেমু এড কৰিম। আপোনালোকে নেমু নাথাকিলে ভিনেগাৰো ইউজ কৰিব পাৰে। আৰু এটা ইয়াতে কণী এড কৰিম। এয়া আধা কাপৰ জোখাই ময়দা এড কৰিছোঁ। আৰু এতিয়া এড কৰিম কৰ্ণফ্ল'ৰ এড কৰিম। আপোনালোকৰ যদি কৰ্ণফ্ল'ৰ নাথাকে আপোনালোকে পিঠাগুড়ি ইউজ কৰিব পাৰে। এতিয়া কৰ্ণফ্ল'ৰ আধা কাপ জোখাই মই ইয়াতে দি দিলোঁ। ৰেড চিলি পাউডাৰ অকণমান দিম। নিমখ আন্দাজমতে আগতে অকণমান দিয়াৰ কাৰণে অকণমান দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে ইয়াতে অকণমান পানীও ইউজ কৰিব পাৰে। এতিয়া সুন্দৰকৈ হৈ গ'ল। মই ইয়াতে 20 মিনিট সময় মই ইয়াত ঢাকি থৈ দিম। 20 মিনিটৰ পিছত মই এয়া উলিয়াই এতিয়া এখন কেৰাহীত অলপমান তেল দি পকৰাখিনি এটা এটাকৈ দি যাম। তেলখিনি প্ৰায় গৰম হৈছেই, দিব পৰা হৈছে। মই এতিয়া দি ল'ম এপিচ এপিচকৈ। জুইটো মিডিয়াম চাইজত ৰাখিব। এতিয়া সিজিবৰ কাৰণে অকণমান এনেকৈ ৰাখি দিব। যেতিয়া তলটো সিজিব তেতিয়া আস্তেকৈ লৰাই দিম। এতিয়া সিজিবৰ কাৰণে মই অকণ সময় এনেকৈ এৰি দিছোঁ। এতিয়া আস্তেকৈ লৰাই দিম। এয়া মোৰ পকৰা হৈ গৈছে। মই আস্তে আস্তেকৈ এটা এটাকৈ উঠাই আনিলোঁ। এয়া চাওক কালাৰটো কিমান সুন্দৰ হৈ পৰিছে, ৰেষ্টুৰেণ্ট টাইপৰ। এতিয়া পুনৰ আকৌ মই থকাকেইটাও ভাজি ল'ম। খিনি হৈ গ'ল।
এয়া দেখিছে নহয়। যদি আজি মোৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।